নমস্কাৰ মোৰ হঠিত চিএসি বন্ধুসকল আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেল টেকনিকেল ৰূপজীলৈ স্বাগতম জনাই মই ৰূপকুমাৰ দেউৰী আপোনালোক সকলোৱে জানে আপোনালোকে এপ্লাই কৰা ইনকাম সাৰ্টিফিকেট বা কাৰ্ড সাৰ্টিফিকেট বা আমি এনে ধৰণৰ বহুতো আৱশ্যকীয় ডকুমেণ্ট এটাৰ বিশেষ এটা সমস্যা আছে সমস্যাটো যাক আমি সিগনেচাৰ ভেৰিফাই কৰা বুলি জানো এতিয়া হয়তো বহুতে জানে সিগনেচাৰ কেনেকৈ ভেৰিফাই কৰিব লাগে আৰু বহুতে হয়তো নাজানে এই সিগনেচাৰটো কেনেকৈ ভেৰিফাই কৰিব লাগে গতিকে মই দেখিছোঁ আমাৰ সিএসি গ্ৰুপত বহুতে মেছেজ দিয়ে এটা পিডিএফ দি দিয়ে তেখেতসকলে প্লিজ ইয়াৰ সিগনেচাৰটো ভেৰিফাই কৰি দিয়ক বুলি মেছেজ দি দিয়ে গতিকে এইটো সমস্যা সমাধানৰ বাবে মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আনিছো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আপুনি নিজৰ লেপটপতে বা ডেস্কটপত আপোনাৰ সেই আৱশ্যকীয় ডকুমেণ্টটো আপুনি সিগনেচাৰ ভেৰিফাই কৰিব পাৰিব বা যিটো সমস্যা আছে সেইটো সমাধান কৰিব পাৰিব গতিকে কোনো দেৰি নকৰাকৈ ভিডিঅ'টো পালে আগুৱাই যাওঁ আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ ভালদৰে আপোনালোকে ভিডিঅ'টো চাই যাওক নিশ্চয় আপোনালোকৰ সমস্যাটো সমাধান হ'ব বুলি মই আশা ৰাখি ভিডিঅ'টো লৈ আগুৱাইছোঁ কৰক গতিকে আহক এতিয়া ভিডিঅ'টো মূল কথালৈ যাওঁ আপুনি সৰ্বপ্ৰথমে কি কৰিব লাগিব আপোনাৰ যিখন পিডিএফ ব্ৰাউজাৰ আছে বা পিডিএফ ৰিডাৰ আছে সেইটো আপুনি প্ৰথমতে আনইনষ্টল কৰি ল'ব মাত্ৰ এটাহে পিডিএফ ৰিডাৰ আপুনি ডাউনলোড কৰি ল'ব সেইটো হৈছে আপোনাৰ প্ৰক্সিট পিডিএফ ৰিডাৰ এইটো মাত্ৰ আপোনাৰ যদি দুটা বা তিনিটা পিডিএফ ৰিডাৰ লাগে তেতিয়া কাম কৰিব তথাপিও তাত কিছুমান অপশ্যন আপুনি ক্লিক কৰিব লাগিব যদি সেইটো বিচাৰে তেতিয়া মই নেক্সট আপোনালোকক ভিডিঅ' দিম গতিকে ইয়াত প্ৰথমতে আপুনি যিমানবিলাক পিডিএফ ৰিডাৰ আছে সেইবিলাক আনইনষ্টল কৰি আপুনি মাত্ৰ এই ভিডিঅ'টো ৰাখিব এইটো পিডিএফ ৰিডাৰটো প্ৰক্সিট পিডিএফ ৰিডাৰটো এইটো ৰাখিব এইটো আপুনি ডাউনলোড কৰি ইনষ্টল কৰি ল'ব তাৰপিছত ইনষ্টল কৰাৰ পিছত আপুনি আমাৰ যিটো ডাউনলোড ছাইট সেৱা সেতু হওক বা আপোনাৰ ইডিষ্টিক হওক আপুনি তাৰ পৰা আপোনাৰ ডকুমেণ্ট এটা ডাউনলোড কৰি ল'ব যিকোনো এটা ডকুমেণ্ট মই ঠিক এনেধৰণে আহিছোঁ মই ইডিষ্টিকটো লগ ইন কৰি কোনখন এপ্ৰুভ হৈছে চাই লৈছোঁ এটা এপ্ৰুভ হোৱা ডকুমেণ্ট মই চাই লৈছোঁ আপোনাক ডাউনলোড কৰিতো আপোনালোক সকলোৱে জানেই এইটো চাওক মই ইয়াৰে এটা লৈ লৈছোঁ যিকোনো এটা কপি কৰিছোঁ ইয়াতে আপোনালোকে জানেই ক'ত ডাউনলোড কৰিব লাগে যদি জনা নাই কমেণ্ট কৰিব মই ভিডিঅ' বনাই দিম আপোনালোকৰ কাৰণে দেখিছে এনেকৈ ধৰণৰ চাৰ্চ বক্স আহিব এতিয়া ডাউনলোড ঠিক এনেকৈ ধৰণৰ আহিব তাৰপিছত এই আপোনাৰ নিজে এইটো অ'পেন হৈ যাব এইটো চাওক এতিয়া চাওক আপোনাৰ এইটো কুৱেশ্যন মাৰ্কত আছে আপোনাৰ ছিগনেচাৰটো ভেৰিফাই হোৱা নাই ইয়াত আপুনি নিশ্চয় দেখিছে এইটো চাওক এতিয়া এইটো কি কৰিব লাগিব আপোনাৰ এইটো কৰিব ছিগনেচাৰটো অ'কে কৰিবৰ কাৰণে আপুনি এইটো চাওক মোৰ মাউচটো কৰি আছে আপুনি ইয়াত কাৰ্চিন ডাউন দিয়া আছে ইয়াত তললৈ ডাউন দিয়া আছে ইয়াত ছেভ অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এইটো ডাউনলোড হৈ যাব ঠিক এনেকুৱা ধৰণৰ অপশ্যন আহিব তাৰপিছত আপুনি ইয়াত ডেস্কটপ চিলেক্ট কৰিব তাৰপিছত ইয়াত আপোনাৰ ফাইলটোৰ নামটো দিব মই যে ইনকাম দিছোঁ ইনকাম জাষ্ট চিনি পাবৰ কাৰণে তাত ছেভ কৰি দিওঁ এইটো অলৰেডি লিখা আছে য়েছ কৰিলোঁ মই এতিয়া আপোনালোকে চাওক ইয়াত মই এইটো মিনিমাইজ কৰি লৈছোঁ এতিয়া মোৰ ডাউনলোডটো চাওঁ ক'ত গ'ল ডাউনলোড
মই যিহেতু ডেস্কটপত কৰিছিলোঁ ইনকাম বুলি লিখা আছিলোঁ সেইটো ইনকাম চাৰ্টিফিকেট এতিয়া আপুনি ইয়াত গৈ ৰাইট ক্লিক কৰিব ৰাইট ক্লিক কৰাৰ পিছত আপুনি যাব অপেন উইথ ইয়াত আহিব অপেন উইথ ইয়াত আহিব আপোনাৰ অপেন উইথ ইয়াত আহিব এইটো প্ৰক্সিট ৰিডাৰ প্ৰক্সিট PDF ৰিডাৰ ইয়াত আহিব আপুনি এইবিলাকত ক্লিক কৰিব নালাগে চিধা আপুনি ইয়াত আহিব এইটো প্ৰক্সিট PDF ৰিডাৰ ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ অপশ্যন আহিব এইটো অট'মেটিক আপোনাৰ দেখিছে না ভেৰিফাইং অল ছিগনেচাৰ ইয়াত অট'মেটিক হৈ আছে এইটো যদিহে আপোনাৰ বেলেগ PDF ব্ৰাউজাৰ নাথাকে তেনে ক্ষেত্ৰতহে এইটো হ'ব যদি বেলেগ আপোনাৰ PDF ব্ৰাউজাৰ থাকে যেনে এডবি তেনেকৈ অন্য বহুতো আছে তেনেকৈ থাকিলে এনেকৈ ডাইৰেক্ট নাহিব তাত কিছুমান অপশ্যন আছে মোৰ যিটো নাই যদি আপোনালোকে বিচাৰে তেতিয়া মই সেইটো ভিডিঅ' বনাই দিম চাওক আপোনালোকে এইটো আপোনাৰ ছিগনেচাৰটো ভেৰিফাই হৈ গ'ল চাওক গতিকে ভিডিঅ'টো ইমানেই আপোনালোকে কিবা অসুবিধা হ'লে কমেণ্ট কৰিব মই যিমান পাৰে আপোনালোকক সহায় কৰিব বিচাৰিম আৰু আপোনালোকৰ সকলোবিলাক কমেণ্টটো উত্তৰ দি যাম আজি এই ভিডিঅ'টো চাই আপোনাৰ বাৰু ছিগনেচাৰ ভেৰিফাই কৰা সমস্যাটো সমাধান হ'লে যদিহে আপোনাৰ এই সমস্যাটো সমাধান হৈছে গতিকে আপুনি এটা মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব আৰু ভৱিষ্যত এনেকুৱা ধৰণৰ আপোনালোকলৈ এনে ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' বনাবৰ কাৰণে আপোনালোকৰ সহায় বিচাৰি আপোনালোকে মোক উৎসাহ উদ্দীপনা আগবঢ়াব গতিকে আপোনালোকে আপোনালোকৰ ওচৰত থকা ঘণ্টাডাল যিটো ইউটিউবৰ ঘণ্টা বুলি কোৱা হয় সেইডালক আপুনি বজাই দিব গতিকে আজিলৈ আহোঁ ভিডিঅ'টো ইমানতে ধন্যবাদ